Hello friends, welcome back to me to Technical Study. First of all, সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছো। ফ্ৰেণ্ডছ, তোমালোকে ইতিমধ্যে গমে পাইছা আসাম পুলিচৰ এবি ইউবি এছআইৰ এপ্লাই চলি আছে আৰু এপ্লাইৰ লাষ্ট ডেটটো হৈছে 16 জানুৱাৰী। সো তোমালোকৰ মাজৰ পৰা কোনে কোনে অলৰেডি আসাম পুলিচৰ এপ্লাই কৰিছা কমেন্ট কৰি জনাই দিবা আৰু যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই প্লিজ সোনকালে এপ্লাইটো কৰি ল'বা। ফ্ৰেণ্ডছ, এইটো টেকনিকেল ষ্টাডি ফালৰ পৰা তোমালোকৰ কাৰণে এটা বিশেষ সুখবৰ লৈ আহিছো। আসাম পুলিচৰ এবি ইউবি এছআই আৰু আপকামিং এডিআৰই 3.0ৰ ওপৰত এটা নতুন সম্পূৰ্ণ কোৰ্স আজিৰ পৰা ষ্টাৰ্ট কৰিম আৰু আটাইতকৈ ভাল খবৰ এইটো যে এই কোৰ্সটো সম্পূৰ্ণ বিনামূলীয়া হ'ব আৰু ইয়াৰ প্ৰতিটো ভিডিঅ' এইটো চেনেলত ফ্ৰীকে পাব আৰু এই কোৰ্সটোৰ জৰিয়তে আপোনালোকে এক নম্বৰ আসাম পুলিচৰ এবি ইউবি এছআই এণ্ড এডিআৰই পিৱাইকিউ ডিছকাছ পাব। 2 নম্বৰ ফুল আসাম এণ্ড ইণ্ডিয়ান হিষ্ট্ৰী কভাৰ কৰা হ'ব। 3 নম্বৰ ফুল আসাম এণ্ড ইণ্ডিয়ান পলিটি কভাৰ কৰা হ'ব। 4 নম্বৰ ফুল আসাম এণ্ড ইণ্ডিয়ান জিঅ'গ্ৰাফি কভাৰ কৰা হ'ব। 5 নম্বৰ আসাম লিটাৰেচাৰ প্লাছ আৰ্টছ এণ্ড কালচাৰ কভাৰ কৰা হ'ব। 6 নম্বৰ কাৰেণ্ট এফেয়াৰ্ছ 2025 to 2026 কভাৰ কৰা হ'ব। 7 নম্বৰ কুৱেশ্যন এনচাৰ উইথ ফুল এনালাইচিছ। 8 নম্বৰ উইকলি ফ্ৰী মক টেষ্ট। 9 নম্বৰ ফ্ৰী PDF। সো প্ৰতিটো ভিডিঅ'ৰ আপডেট পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ফ্ৰেণ্ডছ, আজি অসমৰ ইতিহাসৰ ওপৰত কমপ্লিট জিকে সিৰিজ ষ্টাৰ্ট কৰি আছো আৰু তাৰে এইটো হৈছে পাৰ্ট 1। সো উইদাউট এনি ৱেষ্ট অফ টাইম বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমটো কুৱেশ্যন হ'ল হু ৱাজ দ্য কণ্টেম্পৰাৰী অফ নৰকাসুৰ ইন মিডল আছাম। মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিলে? ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন বি বানাসুৰ। ফ্ৰেণ্ডছ, ইয়াৰ লগতে আমি কিছুমান এক্সট্ৰা ইনফৰমেশ্যন জানি থোৱাটো ভাল। বানাসুৰ আছিলে শোণিতপুৰৰ ৰজা আৰু ইয়াৰ জীয়ৰী আছিলে উষা। ইয়াৰ কণ্টেম্পৰাৰী দুজন আছিলে, এজন আছিলে নৰকাসুৰ, আনজন আছিলে ভীষ্মক। নৰকাসুৰে ভৌম ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিলে আৰু নৰকাসুৰৰ পুত্ৰ আছিলে ভগদত্ত আৰু নৰকাসুৰে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল। কেতিয়াবা আহিব পাৰে কামাখ্যা মন্দিৰ কোনখন পাহাৰৰ ওপৰত আছে? সো কামাখ্যা মন্দিৰ নীলাচল পাহাৰৰ ওপৰত আছে আৰু নৰকাসুৰক শ্ৰীকৃষ্ণই কি কৰিছিল? বধ কৰিছিল। ইয়াৰ পিছত আমি ভীষ্মকৰ বিষয়ে দুই এষাৰ কথা জানি লওঁ। ভীষ্মক আছিলে বিদৰ্ভৰ ৰজা আৰু ই বিলং কৰিছিলে বজা ডাইনেষ্টিৰ পৰা আৰু ইয়াৰ জীয়ৰী আছিলে ৰুক্মিণী। দ্বিতীয় কুৱেশ্যনটো হ'ল বানাসুৰ দ্য কিং অফ শোণিতপুৰ ৱাজ এ গ্ৰেট ডিভোটি অফ। শোণিতপুৰৰ ৰজা বানাসুৰ কাৰ মহান ভক্ত আছিল? ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন ডি লৰ্ড শিৱা। ফ্ৰেণ্ডছ, ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন আমি জানি থওঁ যে বানাসুৰ বালিৰ পুত্ৰ আছিলে আৰু অসুৰ ডাইনেষ্টিৰ পৰা বিলং কৰিছিলে আৰু অসুৰ ডাইনেষ্টিটো কোনে প্ৰতিষ্ঠা কৰিছিল? মিৰিচি নামৰ অসুৰজনে অসুৰ ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ লগতে মনত ৰাখিব বানাসুৰ আৰু শ্ৰীকৃষ্ণৰ মাজত এটা যুদ্ধ হৈছিলে যিখন যুদ্ধক আমি হৰিহৰ যুদ্ধ বুলি জানো। ফ্ৰেণ্ডছ, ইয়াৰ বিষয়ে অনন্ত কণ্ডিলীৰ কুমাৰ হৰণ নামৰ কাব্যগ্ৰন্থৰ পৰা উল্লেখ পাওঁ। 3 নম্বৰ কুৱেশ্যনটো হ'ল ইন এনচিয়েণ্ট টাইমছ কুণ্ডিল নগৰ ৱাজ অলছ' নন এজ। প্ৰাচীন কালত কুণ্ডিল নগৰক কি নামেৰে জনাজাত আছিল? ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন এ ভীষ্মক নগৰ। ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন আমি জানি থওঁ। যিহেতু কুণ্ডিল নগৰৰ ৰজা আছিলে ভীষ্মক, সেইকাৰণে এই নগৰখনক ভীষ্মক নগৰ বুলিও জনা যায় আৰু ভীষ্মক ৰজাৰ জীয়ৰী আছিলে ৰুক্মিণী। এইখিনি কথা মনত ৰাখিব। লগতে শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ প্ৰেম কাহিনীৰ কথা আমি শ্ৰীমন্ত শংকৰদেৱৰ কুমাৰ হৰণ নামৰ কাব্যগ্ৰন্থৰ পৰা উল্লেখ পাওঁ আৰু ইয়াৰ লগতে আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ব পাৰে যে কুণ্ডিল নগৰৰ বৰ্তমান নাম কি? শদিয়া। এইটো মনত ৰাখিব। 4 নম্বৰ কুৱেশ্যনটো হ'ল ঘটাকাসুৰ ৱাজ কিল্ড বাই। ঘটকাসুৰক কোনে হত্যা কৰিছিল? ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন এ নৰকাসুৰ। ফ্ৰেণ্ডছ, ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব। নৰকাসুৰৰ মাতৃ আছিলে ভূদেৱী নাইবা ধৰিত্ৰী। নৰকাসুৰৰ পিতৃ আছিলে ভগৱান বিষ্ণু আৰু পত্নী আছিলে মায়া। ইয়াৰ লগতে মনত ৰাখিব নৰকাসুৰে কি কৈছিলে? বৌমা ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিলে আৰু এই বৌমা ডাইনেষ্টিত
টোটাল 18 পৰা 19 গৰাকী ৰজা আছিলে আৰু ইয়াৰ শেষৰজন ৰজা আছিলে সুপৰ্ণা নাইবা সুপৰুৱা ফ্ৰেণ্ডছ 5 নম্বৰ কুৱেশ্যনটো হ'ল দ্য দীঘলী পুখুৰী ইন গুৱাহাটী ইজ এছ'চিয়েটেড উইথ গুৱাহাটী দীঘলী পুখুৰী কাৰ লগত জড়িত ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি ভগদত্ত ফ্ৰেণ্ডছ ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব ভগদত্তৰ আন এটা নাম আছিলে শৈললয়া ভগদত্তৰ জীয়ৰী আছিলে ভানুমতী আৰু ভগদত্তৰ দুজন পুত্ৰ আছিলে এজনৰ নাম আছিলে পুষ্পদত্ত আনজনৰ নাম আছিলে বজ্ৰদত্ত ভগদত্তৰ হাতীটোৰ নাম আছিলে সুপ্ৰতিকা এইটো মনত ৰাখিব আৰু ভগদত্তই কৌৰৱৰ পক্ষলৈ যুদ্ধ কৰিছিল কেতিয়াবা আহিব পাৰে প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি মনত ৰাখিব ভানুমতী আৰু এইটো 1890 প্ৰকাশ পাইছিল আৰু এইটো কোনে লিখিছিল পদ্মনাথ গোহাঁই বৰুৱা ফ্ৰেণ্ডছ 6 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য আৰ্লিয়েষ্ট কিং অফ প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীন ৰজা কোন আছিলে ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ মহিৰংগ দানৱ ফ্ৰেণ্ডছ ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব যে দানৱ ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক আছিলে মহিৰংগ দানৱ কিংডম আছিলে কামৰূপ কেপিটেল আছিলে মৈৰংক আৰু নন আৰিয়ান আছিলে টোটাল ৰজা আছিলে 5জন আৰু লাষ্ট অন্তিমজন ৰজা আছিলে ঘটকাসুৰ ক্ৰনলজিকেলি যদি দানৱ ডাইনেষ্টিৰ ৰজাবিলাকৰ নাম কওঁ প্ৰথম ৰজা আছিলে মহিৰংগ দানৱ দ্বিতীয় ৰজা আছিলে ঘটকাসুৰ তৃতীয় ৰজা আছিলে শম্বৰাসুৰ চতুৰ্থ ৰজা আছিলে ৰত্নাসুৰ আৰু পঞ্চমজন ৰজা আছিলে ঘটকাসুৰ ফ্ৰেণ্ডছ 7 নম্বৰ কুৱেশ্যনটো হ'ল হু মেৰিড উষা দ্য ডটাৰ অফ অসুৰ কিং বানা বান ৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন ডি অনিৰুদ্ধ ফ্ৰেণ্ডছ ইয়াৰ লগতে আমি এক্সট্ৰা ইনফৰমেশ্যন কেইটা জানি লওঁ যে অনিৰুদ্ধ কোন আছিলে অনিৰুদ্ধ আছিলে গ্ৰেণ্ডছন অফ শ্ৰীকৃষ্ণ মানে শ্ৰীকৃষ্ণৰ নাতি আছিলে আৰু উষাৰ ফ্ৰেণ্ডজনীৰ নাম কেতিয়াবা আহিব পাৰে উষাৰ ফ্ৰেণ্ডজনী কোন আছিলে চিত্ৰলেখা এইখিনি কথা মনত ৰাখিব ফ্ৰেণ্ডছ 8 নম্বৰ কুৱেশ্যনটো হ'ল According to which Puran, the temple of Kamakya was in the center of Kamrup? তলৰ কোনটো পুৰাণৰ মতে কামৰূপৰ কেন্দ্ৰত কামাখ্যা মন্দিৰ আছিল সো ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন সি কালিকা পুৰাণ ফ্ৰেণ্ডছ ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন জানি থওঁ এই কালিকা পুৰাণ 10ম শতিকাৰ আশে পাশে কি কৰা হৈছিল ৰচনা কৰা হৈছিল এই কামাখ্যা মন্দিৰক লগতে কামৰূপৰ ভৌগোলিক আৰু ধৰ্মীয় কেন্দ্ৰ হিচাপে ইয়াত উল্লেখ কৰা আছে ইয়াৰ লগতে আন এখন টেক্সট আছে ইগুনি তন্ত্ৰ এই ইগুনি তন্ত্ৰত স্পেচিয়েলি কালী আৰু কামাখ্যাৰ বিষয়ে মেনশ্যন কৰা আছে ফ্ৰেণ্ডছ 9 নম্বৰ কুৱেশ্যনটো হ'ল ইন দ্য কুৰুক্ষেত্ৰ ৱাৰ ভগদত্ত ৱাজ কিল্ড বাই হোম কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তক কোনে হত্যা কৰিছিল ফ্ৰেণ্ডছ ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি অৰ্জুন ফ্ৰেণ্ডছ ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব কুৰুক্ষেত্ৰ যুদ্ধ মহাভাৰতৰ মূল সংঘাত আছিলে আৰু এইটো হাৰিয়ানা ৰাজ্যৰ কুৰুক্ষেত্ৰ নামৰ ঠাইখনত হৈছিলে এই কনফ্লিক্টটো আছিলে বিটুইন ৰাইটাৰ্ছ পাণ্ডৱাছ এণ্ড আনৰাইটাৰ্ছ কৌৰৱাছ ফৰ দ্য থ্ৰন অফ হস্তিনাপুৰ মানে হস্তিনাপুৰৰ সিংহাসনৰ বাবে ধৰ্মপ্ৰাণ পাণ্ডৱ আৰু অধৰ্মীয় কৌৰৱৰ মাজত যুদ্ধ হৈছিলে আৰু এই যুদ্ধটো টোটাল 18 দিনলৈকে চলিছিল আজিৰ এই ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন হৈছে হুইচ চিটি ইজ কল্ড দ্য চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি কোনখন চহৰক পূব জ্যোতিষৰ নগৰ বুলি কোৱা হয় ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি প্ৰাগজ্যোতিষপুৰ ফ্ৰেণ্ডছ ইয়াৰ লগতে জানি থোৱা ভাল শোণিতপুৰক তেজৰ নগৰ বুলি কোৱা হয় মানে চিটি অফ ব্লাড বুলি কোৱা হয় ফ্ৰেণ্ডছ এইখিনি আছিল আজিৰ ভিডিঅ'টো চাই তোমালোকে কেনে পালা কমেণ্ট কৰি নিশ্চয় জনাই দিবা আৰু যদি ভিডিঅ'টোৰ PDF লাগে তেন্তে নিশ্চয় আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ যাবা আৰু তাতে আমি গোটেইখিনি PDF প্ৰভাইড কৰিম আৰু যদি ভিডিঅ'টো ইনফৰ্মেটিভ হৈ থাকে তেতিয়াহ'লে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ থাকিল